तामुलपुर जिल्लानि सुक्लाय सेरफां ओनसोलनि बोरैगावआव मैखुन जानानै साद' सुबुङा जब्रा जादों। हाग्रानि मैखुन जानानै जब्रा जानाय साद' सुबुंखौ नावकाटा ओनसोलनि सुक्लायाव थानाय गं 30M गोनां फाहामसालियाव थिसननाय जादों। हाग्रानि बिस गोनां मैखुन जानानै जब्रा जानाय सुबुंफोरनि मुङा जाबाय बिक्रम राभा, नगेन राभा, बबिता राभा, जीवन राभा, सनेश्वर राभा आरो मलेन राभा। हाग्रानि मैखुन जानायाव सांग्रां जानो खावलायदों फाहामसालिनि डक्टरा। लोगोसेयैनो बिगियानारि आदबजों आबाद मावनाय मैखुनखौल' जानो खावलायो हस्पिटाल खुंथाया। बोरैगावनि हाग्रानि मैखुन जानानै जब्रा जानानै फाहामथाय लानाय साद' सुबुङा बांद्राय गोब्राब थासारियाव गैया होनना फोरमायो फाहामसालि खुंथाया। वाइल्ड माश्रुम লৈছিল তেওঁলোকে দুপৰীয়াৰ আহাৰত আৰু তেওঁলোক আটাইকেইটাই আমাৰ তাতে ভৰ্তি হৈ আছে বৰিগাঁও এৰিয়াত আৰু গোটেইকেইটাই ষ্টেবল কণ্ডিশ্যনত আছে, ইমান এগ্ৰাভেটেড নহয় চিমটম, তেওঁলোকে ট্ৰিটমেণ্টত আছে। কথাটো হ'ল কি ৱাইল্ড মাছৰুম খাব নালাগে, বনৰীয়া মাছৰুম খাব নালাগে বুলি আমাৰ বিভিন্ন চৰকাৰী বা বিভিন্ন বেচৰকাৰী সংস্থাৰ ফালৰ পৰা ৰাইজৰ মাজত সচেতনতাৰ বিভিন্ন কাৰ্যসূচী চলাই থকা হৈছে। তাৰ পাছতো মানুহবিলাকে ভুলবশতঃ খায়। গতিকে এইটো পৰিহাৰ কৰিব লাগে, সকলোৱে সচেতন হ'ব লাগে যাতে বৈজ্ঞানিকভাৱে যিটো খেতি কৰা হয় সেইটো মাছৰুম খাওক, তাত আপত্তি একো নাই, কিন্তু বনৰীয়া মাছৰুম ব্যৱহাৰ কৰিব নালাগে, খাব নালাগে। কিন্তু বিভিন্ন প্ৰজাতি আছে মানে পয়জনাছ, বহুত বিষগ্ৰস্ত হয় এইবোৰ খালে। গতিকে সেইটো এভইড কৰিব লাগে, মানুহে খাব নালাগে। বহুত মানে আনডিউ ইভেণ্ট হৈ যায়, তাৰ কাৰণে বহুত অবাঞ্ছিত ঘটনা হৈ যায় বনৰীয়া মাছৰুম খোৱাৰ ফলস্বৰূপে। মানুহে অলপ লোভ এভইড কৰিলে হৈ যায়। প্ৰত্যেকেজনে বনৰীয়া মাছৰুম খাইছে। এতিয়ালৈকে 6জন আহিছে, 6জন পুৰুষ, এগৰাকী মহিলা। নাই। सुक्लाय सेरफांनिफ्राय काश्यप चौधुरीनि रिपर्ट, समनि रादाब।